মই কিন্তু কাইলৈ ঘৰেদি গুচি যাম কৈ থলো ওই সিগারেট এটা দিও হে কি সিগারেট এই গোল ফ্লেক দিব ওই দিয়া না লাগে খাবো ও বাইদেউ এই চাউল 3 কেজি আৰু মিঠাতেল আধা লিটাৰ আলু 1 কেজি পিঁয়াজ আধা কেজি লাগিছিল আপোনাৰ আগৰ বাকি আছে বহুতখিনি আৰু এতিয়া নতুনকৈ বাকি দিব নোৱাৰো আৰু এইটো মাহতে আপোনাক গোটেইকেইটা ধাৰ মাৰি দিম টিউচন কৰি আছো নহয় ফিজকেইটা পাম নহয় আজি এইকেইটা বস্তু যেনে তেনে দিয়ক আৰু নহ'লে মোৰ ৰাতি চৌকাত জুইয়ে নজ্বলিব আপোনাৰ চৌকাত জুই জ্বলে নজ্বলে আমি কি জানো আপুনি হৈছে এজন ফেঞ্চাৰ স্কুলৰ মাষ্টৰ কি বিশ্বাসত আপোনাক আমি ইমান বাকি দি থাকিব পাৰিম আগৰ বাকিয়ে দিব পৰা নাই আৰু নতুনকৈ ইমান বাকি দিব নোৱাৰো আৰু যাওক গৈ ইয়াৰ পৰা যাওক সদায় সদায় খালি বাকি বিচাৰি আহি থাকে আগৰ পইচাখিনিয়ে দিব নোৱাৰে অ খালি মোনা লৈ আহিলে যে বস্তু ক'ত সেই আগত ধাৰকেইটা দিব নোৱাৰাৰ কাৰণে দিব নোৱাৰো বুলি ক'লে নোৱাৰিছো আৰু মই আপোনাৰ লগত দুপৰীয়া সাজটো যেনে তেনে খালো এতিয়া ৰাতিলে কি খাম হা নিজৰ জীৱনটোতো ধ্বংস কৰিছে মোকো ধ্বংস কৰিছে কিমান কলো বোলো বেলেগ এটা কাম বিচাৰক নাই মোৰ কথা নুশুনে বৰ মাষ্টৰ ওলাইছে দৰমহা নোপোৱা এনেকে বুলি জনা হলে সংসাৰেই নকৰিলোহেঁতেন মই আপোনাৰ লগত তুমি ইমান অধৈৰ্য নহবাচোন আমাৰ স্কুলখন অতি সোনকালে জ্ঞান হ'বলৈ গৈ আছে জ্ঞান হোৱাৰ পিছত তুমি চাবা আমাৰ সব অভাৱ দূৰ হৈ যাব একেটা কথাকে শুনি শুনি মোৰ কাণ বিষাই গৈছে গান হ'ব মই সেইবিলাক একো নাজানো মুঠতে মোক বজাৰ কৰি আনি দিয়ক আজি যদি মই লঘোনে থাকিব লগা হয় নহয় মই কিন্তু কাইলৈ ঘৰেদি গুচি যাম কৈ থলো হে ভগৱান অকণমান কৃপা দৃষ্টি কৰা কিয় ইমান শাস্তি দিছানো স্যার বহিছে অ প্ৰবাল আহা বহাইচোন নেলাগে হ'ব স্যার এইখিনি লওক কি হয় এয়া যোৱাকালি আমাৰ ঘৰত সকাম এখন পাতিছিলে তাত বহুত বস্তু ৰৈ গ'ল দেউতাই আপোনালৈ এইখিনি দি পঠাইছে হেই কেলে নানিব লাগে বাৰু এইবিলাক হে শুনিছানে পানী এগিলাচ লৈ আনাচোন নোৱাৰো দেই মই নিবলৈ নিজে লৈ যাওক ৰ'বা দেই মই লৈ আনোগে পানী নাই স্যার মোৰ পানীৰ পিয়াল লগা নাই এইখিনি লওক হে নালাগে প্ৰবাল থেংক ইউ দেই আৰু তোমাৰ দেউতাকো ক'বা আজি বহুত ডাঙৰ উপকাৰ এটা কৰিলা মোক স্যার তেনেকৈ নক'ব আপোনাক উপকাৰ কৰিবলৈ আমাৰ ক্ষমতা নাই আৰু আপুনি আমাৰ ভৱিষ্যতটোক পোহৰ দিবলৈ গৈ নিজে এন্ধাৰত থাকে স্যার আপুনি এডাল মমবাতিৰ দৰে নিজে জ্বলি গলি আমাক পোহৰ দিয়ে আৰু সেই পোহৰৰ উপকৃত হৈ আমি আগবাঢ়ি যাওঁ স্যার আপোনাক শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশীৰ্বাদ কৰিব এই হ'ব